গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। প্ৰথমে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ দেই। আৰু যিহেতু পূজাৰ দিন, পূজা চলি আছে, সেয়ে গতিকে আমিও ওলালোঁ পূজা চাবলৈ। ভিডিঅ'টো চাই থাকিলে সকলোখিনি গম পাব আমি ক'ত ক'ত পূজা চাবলৈ গৈছোঁ, আৰু লগতে আজি আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। আৰু প্ৰথমতে সকলোকে মোৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ দেই। আৰু তেন্তে ব'লক দেৰি নকৰি ভিডিঅ'টো উপভোগ কৰোঁ। রামধেনু খাত রঙি রঙের বুকুতে কি হলো? ওলাই গ'ল আৰু এয়া আমি আহি পাই গ'লো কাজিৰঙা। বৰ্মা এইয়া বৰ্মা এইয়া মামা বাজাৰ কেইটা কৰলে? বাজাৰ কৰি দিব লাগে, বাজাৰ কৰি দিব লাগে। বাইকে বাইকতে আহিছোঁ। বাইক লৈ আহিছোঁ। গৈ আহিলে সেইদিনাখন গৈ আহিছে। কেতিয়া গৈছিলে? পূজাই গৈ আহিছে। এতিয়া নাযাওঁ আৰু
আকৌ বেলেগ দিনা আহিব আরে পূজা দেখি দেখি যাই দেগাম খালি দেগাম বলি যাব দেগাম আছে না পূজা বড় পূজা করতে তো দেখি কাটা কই না তা না দুটো বাকি দুটো আছে উঠা লাগি না বড় আৰু আইতাহঁতে একদম মানে নাতিনীক আৰু সেইফালে নাতি বোৱাৰী পাই মানে ৰ'বই পৰা নাই আৰু যিহেতু মৰমটো থাকেই ন আৰু সেয়া তাৰপিছত আইতাহঁতে মানে ঘৰত ভাত খাবলৈ কৈ আছিল আমি তাকে নাযাওঁ বুলি কৈ আছিলোঁ আৰু আইতা আকৌ আহিলে মোৰ ছোৱালীৰ ওচৰলৈ আৰু হেৰিছেনে আইতাকৰ মৰম কিবা দি আছে নালাগে নালাগে কৈ আছোঁ মানে ছোৱালীক কিনি দিবলৈ কিবা এটা দি আছিলে আৰু এয়া হৈছে মণ্ডপৰ ভিতৰৰ ভাগ আৰু বাহিৰ ভাগত দেখুৱাওঁ আপোনালোকক যিহেতু মানে মৃত্যুঞ্জয় মন্দিৰ সেই মৃত্যুঞ্জয় মন্দিৰ মানে এনেকৈ আকৃতিটো দিছে ইয়াত আপোনালোকক দেখুৱাম বাৰু ভিডিঅ' আৰু তাৰপিছত ভাত নাখাওঁ বুলি ক'লোঁ তাৰপিছত আকৌ আইতাই সেয়া চাহ খাবলৈ লগ ধৰিলে আমি সেয়া হোটেললৈ গ'লোঁ আৰু ছোৱালীয়ে খাইছে দেখিছেনে কি ক'ম আৰু কাজিৰঙাৰ পৰা ঘূৰি আহি আমি সোমালেও এয়া কান্থিলিমাৰিম পূজা মণ্ডপত আৰু ইয়াৰ চৌপাশটো আপোনালোকক এবাৰ দেখুৱাই দিছোঁ আৰু ইয়াৰ পৰা আমি ইয়াত আমি বেছি দেৰি নকৰিলোঁ লৰালৰিকৈ যাব লগা হ'ল যিহেতু এটা বাৰ্থডে পাৰ্টিও আছে মোৰ মানুহজনৰ লগৰ ছোৱালীৰ মানে পুতেকৰ যিহেতু বাৰ্থডে আৰু তাৰপিছত এয়া আমি আহিলোঁ এয়া বাৰ্থডে পাৰ্টিলৈ এয়া ছোৱালী দেখিছেনে তুমি ক'লে আহিছা ভাইটি বাৰ্থডে বুলি কৈ দিয়ে সময় লাগে ভণ্টি লোৱা ভণ্টি মাইনা লোৱা নাই আমাৰ তোমাক মোহাৰিবই লাগিব লগালগ মই জানা মই ইউটিউবাৰ এইটো ইউটিউবাৰ বোলা বাইকত যাব তাই বাইকত যাব চবচে ডাঙৰ কথা বাপেকৰ লগত যাব আকৌ দাদু তাৰপিছত কাজিৰঙাত মৰা ফটোকেইখন ইয়াতে এড কৰি দিছোঁ আৰু বাৰ্থডেত মৰা ফটোকেইখন মানুহ আছে বাকী আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব একদম নাপাহৰিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে প্লিজ এটা ছাবস্ক্ৰাইব কৰি মোক আগত সহায় কৰিব নতুন এটা ভিডিঅ'তে লগ পোৱাৰ আশা তেতিয়াহ'লে আজিলৈ বাই বাই